সব কি খবৰ আই হোপ সব খবৰ আজি মই আপোনাক এটা পান যে আমি খাওঁ তামোল পাণৰ লগত খাওঁ তো তাৰ এটা ষ্টৰি দেখাব গৈছোঁ আপোনাক তো পান হ'ল আমাৰ অসমৰ প্ৰায় আগতে আমাৰ আইতাহঁতে খাই আছে সেই ট্ৰেণ্ডটো চলি আছে বিয়াত মাতো আমি তামোল পাণ দি মাতো আজিকালিহে আপোনাৰ বিয়াৰ কাৰ্ড দিয়ে মাতা হ'ল তো আজি এটা সেয়ে মই আজি এটা পাণৰ ৰিলেটেড বস্তু ভিডিঅ' দেখাব গৈছোঁ যোনটো যেনেকৈ আমাৰ ৰিমিক্স হৈ গৈ আছে লাইফটো আমাৰ আমি আপডেট হৈ গৈছোঁ চব বস্তুতে আমি খোৱা বস্তু হওক ড্ৰেছিঙতে হওক এভৰিথিং আমি আপডেট হৈ গৈছোঁ তো পাণটো আমাৰ আপডেট হৈছে তো কেনেকৈ আপোনাৰ পাণটো আপোনাৰ আপডেট হৈছে সেইটো এই ভিডিঅ' দেখাব গৈছোঁ এতিয়া মোৰ মুখত জুই যাব গৈছে চাওক নাই মুখ খুলিও এইটো হ'ল শাসক তো এইটো হ'ল আইচ পাণ এই বগা বগা যোনটো বস্তু দেখিছে সেইটো হ'ল আইচ তো মোৰ লগৰটোৱে বোলে আইচ পাণ খায় তো সি খাওকচোন আৰু খাই পেলাই তাৰ এক্সপিৰিয়েঞ্চটো কওক কেনেকুৱা লাগিছে আমিও শুনো তো আমাৰ আইচ পাণ ৰেডি আৰু তাতো ফায়াৰ লগাই দিয়ে কাৰণ কেলে তো বৰফখিনি বহুত জল্দি গলি যাওক যেন সেইকাৰণে আৰু মেল্ট হৈ আপোনাৰ মুখত যাওক সেইকাৰণে আপোনাৰ জুইটো লগাই দিয়ে মানে তো এয়া তাৰ মুখত গ'ল আইচ পাণ কেনেকুৱা লাগিছে খাই পেলাই ঠাণ্ডা ঠাণ্ডা লাগিছে কি কি ফ্লেভাৰ আছে সেইখিনি ওপৰত দেখালো ভালকে মেনুটোৰ পৰা দেখালো আৰু আপোনাৰ কেনেকুৱা কেনেকুৱা ডিজাইনৰ পাণ আছে দেখালো কিন্তু আৰু কেইটামান ডিজাইন আছে চব দেখাব পৰা নাই কাৰণ তেওঁলোকৰ মেনুৱে ইমান ডাঙৰ তো চব বস্তু দেখাব পৰা নাই কিন্তু আপুনি আহিলে এটা এটা বস্তু ডিজাইনৰ আপোনাৰ পাণ পাই যাব যোনটো ডিজাইন কয় আৰু যোনটো ফ্লেভাৰ কয় আপুনি পাই যাব এতিয়া যোনজন অনাৰ হয় তেওঁলোকক আপোনাক মই চিনাকি কৰাই দিম আহক চিনাকি কৰিছোঁ তো দাদা আপুনি বহুত ধুনীয়া পাণ এটা বনাইছে আৰু বহুত ধুনীয়া ফ্লেভাৰ আইটেম বনাইছে তো দাদা আপোনাৰ নামটো কি আছিলে সুমিত পোদ্দাৰ দাদাৰ নাম হ'ল সুমিত পোদ্দাৰ আৰু বৌ আপোনাৰ বৌৰ নাম হ'ল নিকিতা পোদ্দাৰ তেওঁলোকে হাজবেণ্ড ৱাইফ হয় তেওঁলোকে দুজনে মিলি পেলাই বহুত ধুনীয়া আইটেম আৰু বহুত ধুনীয়া প্লেনিঙত বস্তু বনাইছে এইটো মানে আপোনাৰ বস্তুটো হয় কি আপোনাৰ বহুত কম এমাউণ্টত আৰু কম বাজেটত আপুনি তল খাপৰ মানুহ মিডিল ক্লাছ হওক বা আপোনাৰ ৰিচ মানুহ যোনে হ'লেও খাব পাৰিব আপোনাৰ ৰেটটো বহুত ধুনীয়া যোনটো মই ৰেট দেখালো মেনুত একদম কম ৰেটত হয় তো আহকচোন যে দাদাৰ লগত কথা পাতো তো দাদা আপোনালোকৰ এইখন খোলা কিমান দিন হ'ল আপোনালোকৰ এক মাহ হৈছে কেনেকে আপোনালোকে ফ্ৰেঞ্চাইজি পালে আপুনি ফ্ৰেঞ্চাইজি একচুৱেলি আমি এনে বাহিৰত ফুৰিবলৈ গৈছো এবাৰ এতিয়া মানে দিল্লী কনক্ট এনে চাইছিলো মানে এটা পাণ্ডে মাংস পুলি এনেকুৱা আৰু ধেৰ ভেৰাইটি চাইছিলো আমি তেতিয়া মানে তাত এনে নিউজত বি চালো যে মোদী ডনাল্ড ট্ৰাম্প এইবিলাক আহি পাণ্ডে পাণ শ্বপত পাণ খাই গৈছে এনেকুৱা তাত আমি নিজে গৈছো তাত চালো যে এনে ইমান ভেৰাইটি আছে পাণৰ আৰু আমাৰ অসমত অলৰেডি পাণ মষ্টলি মানে কি চব ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে পাণৰ তো আমি পাণ তাৰপাছত ইয়াত আমাৰ এনেকুৱা ফ্ৰেঞ্চাইজি নাই ইমান ভেৰাইটি নাই তো আমি ভাবিছো এইটো আমাৰ ডিব্ৰুগড়ত এটা হ'ব লাগে এইটো ভাবি আমি এইটো আমাৰ নিজৰ দোকান এটা লৈছো তাৰপাছত আমি এইটো প্লানিং কৰি ফাৰ্মিৰ পৰা প্লানিং কৰি এতিয়া আমি এইটো জাষ্ট এক মাহ আগত ষ্টাৰ্ট কৰিছো এতিয়া আপোনালোকৰ যোনটো দেখিছো পান এৰমা বুলি নামটো হয় এতিয়া আপোনাৰ যদি আমি গুগলত চাওঁ বা ইউটিউবত চাওঁ তাৰ পান এৰমা অল অভাৰ ইণ্ডিয়াত শ্ব' কৰে আপোনাৰ এটা ব্ৰেণ্ড হয় এটা বস্তু এইটো ফ্ৰেঞ্চাইজি আছে ব্ৰেণ্ডৰ ফ্ৰেঞ্চাইজি আছে এইটো ইণ্ডিয়াৰ নাম্বাৰ 1 ফ্ৰেঞ্চাইজি পানৰ ক'ব পাৰে ইয়াত এতিয়া আমাৰ 100+ ফ্ৰেঞ্চাইজি আছে ইয়াত
আৰু আমাৰ অসমত এইটো প্ৰথম আছে। এইটো অসমত এনেকুৱা এটা বি নাই পানৰ এইটো আপোনাৰ সুৰাট, বম্বে, বেংগলোৰ, দিল্লী অল অভাৰ মেট্ৰ' চিটিত য'ত যাব আপুনি 2টা 3টা 4টা আৰু ৰেটটো চেম থাকে, ৰেট চেম থাকে। ক'তো মানে আগ পিছ নহয় মানে। না আপোনাৰ কোম্পানী ৰেট আছে, এইটো কোম্পানী ৰেটেই চেম থাকে। চেঞ্জ হয়। এই বাৰ্গাৰ পানটো কি বস্তু আপোনাৰ? বাৰ্গাৰ পান এইটো আপোনাৰ বাৰ্গাৰ শেপত কাটিং কৰা থাকে 2টা পান, আৰু তাত আপোনাৰ মেটেৰিয়েল ষ্টাফটো অলপ বেলেগ থাকে। বাৰ্গাৰ মানে তাত ড্ৰাই ফ্ৰুটছ, মাৱা মছলা, পানৰ মছলা চব দি পিনে এটা বেলেগ ষ্টাফ বনোৱা আছে। 70+ ভেৰাইটি আছে পানৰ। আপোনাৰ যেনে আইচক্ৰীম পানৰ ভিতৰত আপোনাৰ 16 ফ্লেভাৰ আছে। চাটনি পান নৰ্মেলি আপোনাৰ চাটনি এটা চাটনি থাকে, আমাৰ 10 টাইপৰ চাটনি আছে। ৰাজৱাৰী পান, শাহী পান, ড্ৰাই ফ্ৰুটৰ লাড্ডু পান, এনেকুৱা আমাৰ বেৰ দেন 70 গুণ্ডি পান। এইটো সৰু সৰু বাচ্চাৰ কাৰণে থাকে, অলপ তাতে চুপাৰি একো নাথাকে, অকল সৰুকে মানে সৰু ল'ৰা ছোৱালীৰ কাৰণেও পান খাইছে? এইটো মানে কি বাচ্চাবিলাকে খাব পাৰে, একদম ঠাণ্ডাকে, একদম এজ এ মিঠাই নিচিনা খাব পাৰে। তাত ড্ৰাই ফ্ৰুট থাকে, পানৰ মছলা নাথাকে, পানৰ পত্তা অলপ লিভ অলপ দিয়া থাকে। এনে নৰ্মেলি এইটো ড্ৰাই ফ্ৰুট দি কিনে বনোৱা আছে। তেনেকুৱা আছে। আৰু এইটো আমি এটা চিষ্টেম কৰিছো, এইটো আমাৰ হোম ডেলিভাৰী আছে। চুইগি, জমেট' তাৰ পৰা আমি হোম ডেলিভাৰী কৰাওঁ। 50 ৰুপিজৰ বি পান লাগে, তেতিয়া তাত আপুনি ডেলিভাৰী হৈ যায়। আমাৰ ভেলেণ্টাইন ডে আহি আছে, ত' ভেলেণ্টাইন ডে কাৰণে আমি অলপ বেলেগ প্ৰগ্ৰাম লৈ আছো। 7 days কাৰণে আমি 7 ভেৰাইটিজ অফ পান গিফ্টটো কাৰণে গিফ্টটো দিব পাৰে আৰু এনজয় কৰিব পাৰে। কাপাল আহি ইয়াত এনজয় মানে খাব পাৰে। তেনেকুৱা চকলেট পান, ৰ'জ পান, ডিফাৰেণ্ট টাইপ অফ পেকিং কৰি আপোনাৰ এজ এ গিফ্টৰ কাৰণে আমি ল'ব পাৰে। তেনেকুৱা আমি প্ৰগ্ৰাম লৈ আছো। তেনেকুৱা যিমান ষ্টাইল বিচাৰে সেই ষ্টাইলৰ পায়। তেনেকুৱা ষ্টাইলত পাব। আৰু আপুনি অলপ মানে আহি ট্ৰাই কৰিব এবাৰ, কি আপুনি অলপ বেলেগ পাব। প্ৰত্যেকবাৰ পৰা অলপ ডিফাৰেণ্ট বস্তু, ডিফাৰেণ্ট গিফ্টৰ কাৰণে ডিফাৰেণ্ট বস্তু পাব আপুনি। থেংক ইউ দাদা, আহি ভাল লাগিলে। আৰু আপোনাৰ ক'ব পাৰো যে পানটো বহুত টেষ্টি হয়, আৰু আমি 2-3টা ফ্লেভাৰ খালো, ত' খাই ভাল লাগিলে। ত' আহক, আহি পেলাই আমাৰ দাদাই ধুনীয়া ডিজাইন এটা বনাইছে, আইডিয়া দিছে, আহি খাব পাৰে, এনজয় কৰিব পাৰে, আহি পেলাই ধুনীয়াকে বহি টাইম স্পেণ্ড কৰিব পাৰে। আৰু কাৰোবাক গিফ্ট দিবলৈ গিফ্টটো দিব পাৰে, ধুনীয়াকে ডেক'ৰেশ্যন কৰি দি দিব তেওঁ। ত' আহক, আমাৰ অসমৰ প্ৰাইডটো আগবঢ়াই নিয়ক, পানৰ প্ৰাইডটো, আৰু জয় ৰাখক।